গুড মৰ্নিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মই আজি অৰুন্ধতী বৰদলৈ পুনৰ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। শেষত লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে সময়ত দেখিবলৈ পাব। তেতিয়াহ'লে আজিৰ দিনটো মই কি কৰোঁ কি নকৰোঁ তাকে দেখুৱাওঁ, আপোনালোকে চাই থাকিব দেই। আমি খাই বৈ আজৰি হ'লোঁ, ৰুটি খালোঁ, মায়েও খালেহি। এওঁ এতিয়া যাবলৈ ওলাইছে। পাচলি কেইটামান কমি আছে, সেইকেইটাকে আনিবলৈ ওলাইছে যায়। আজি ৰ'দটো এতিয়াহে ওলাইছে, অলপহে ওলাইছে, বেছি নাই ওলোৱা। ওলাইছে আৰু এইকেইদিনতকৈ অকণমান। কালিতো একেবাৰে নোলালে। এয়া মই বাচনকেইটা ধুই লৈছোঁ। ৰাতিপুৱা এতিয়া খালোঁ যে, ৰুটি খালোঁ, এওঁ ওলাই গ'ল, আপোনালোকক দেখাইছিলোঁ। ধুই লৈছোঁ, বাচনবোৰ নহ'লে জমা হৈ যায়। আৰু ৰাতিপুৱা যে একদম পানীবোৰ চুব নোৱাৰা অৱস্থা হৈ আছিলে, এতিয়া ধুবলৈ পাৰিছোঁ আৰু। সেইকাৰণে চাহ খোৱা কাপকেইটা সেইকেইটাও মই থৈহে দিছোঁ, এতিয়াহে ধুওঁ। নহ'লে মানে কি হয়, ইমানেই ঠাণ্ডা লাগে নহয়, হাতখন একদম ফ্ৰিজৰ পানীৰ নিচিনা হৈ যায়, মানে ফ্ৰিজৰ পানী চোৱা নিচিনাকৈ হাতখন ঠেৰেঙা লাগি যায়। মই এতিয়া পটককৈ ধুই লওঁ, তাৰপৰা আকৌ কিনো কৰোঁ সেইবোৰকে আপোনালোকক দেখাই থাকিম। দিনটো যিখিনি কৰোঁ তাকে দেখাই আছোঁ, আপোনালোকে চাই থাকিব। মই এতিয়া পাচলি উলিয়াই আছোঁ। এওঁ পাচলি আনিলেগৈ, আনি পেলাই এয়া আধা উলিয়াই থৈছোঁ। চবৰে কম কমকৈ আনিছে, বেছি ওচৰতে পায়েই নহয়, পটককৈ ওলাই গ'লে বেছিকৈ সেইকাৰণে নানে, অলপ অলপকৈ আনে। এয়াও আছে। এইবোৰ এতিয়া জেগাই জেগাই ফ্ৰিজত ভৰোৱাটোৱে এলাহ, সেয়া এতিয়া ভৰাব লাগিব। তাৰপৰা মই আকৌ কি কৰোঁ আপোনালোকক দেখাই থাকিম। মই এতিয়া এইখিনিতে এই জেগাতে বহি ল'লোঁ আৰু উঠি নগ'লোঁ, বাহিৰলৈ ৰ'দলৈ নগ'লোঁগৈ আজি। ইয়াতে এতিয়া ফুলকবি কাটিলোঁ, কাটি পেলাই এতিয়া মটৰ গুচাই আছোঁ। সেয়া ভাজি বনাম মানে গৰমে গৰমে খাম। ল'ৰাটোলৈ হটকেছতে ভৰাই থৈ দিম, সি অহাৰ আগতে আমি খাই দিওঁ। এয়া মই কৰি থাকোঁ, আপোনালোকে চাই থাকক। যিখিনিকে কৰি থাকোঁ সেয়াকে আপোনালোকক দেখাই আছোঁ আৰু। সেয়া কৰি আছোঁ মই। বহুত ঠাণ্ডা পৰিছে, ঠাণ্ডা মানে সাংঘাতিক ঠাণ্ডা পৰিছে। আপোনালোকৰ ফালেও চাগে চবতে পৰিছে এনেকুৱা, বিৰাটেই ঠাণ্ডা পৰিছে দেই। মোৰ মানে এতিয়া মই মনতে ভাবি আছোঁ, ল'ৰা ছোৱালীবোৰ যে স্কুল গৈছে তাহাঁতৰ কিমান ঠাণ্ডা লাগিছে। ৰাতিপুৱা এছেম্বলি হয়, মৰ্ণিং এছেম্বলি সময়ত তাহাঁতৰ কিমান ঠাণ্ডা লাগে। স্কুলবোৰত মানে আজিকালি যে টুপি চুপি ইমান পিন্ধিবলৈ, মানে ইউনিফৰ্মৰ হেৰিত নপৰেতো, সেইকাৰণে টুপি চুপিবোৰ পিন্ধিবলৈ নিদিয়ে। স্কুল সোমোৱা গেটৰ ভিতৰতে খুলি দিব লাগে নহয় চবৰে। সেইকাৰণে বেয়াও লাগে। এতিয়া ঘৰত থকাহেঁতেন কেনেকৈ থাকিলেহেঁতেন, এতিয়া স্কুলত বহুত ঠাণ্ডা পাই লাগে ল'ৰা ছোৱালী। অকল মোৰ ল'ৰাটো বুলিয়েই নহয়, সকলো ল'ৰা ছোৱালীৰ কথাই কৈছোঁ। আৰু এতিয়া ফাইনেল পৰীক্ষাও পাইছেহি, তাহাঁতৰ গা চা বেয়া হোৱাটো এটা চিন্তা হৈ যায়। পটককৈ হৈছে, বহুতৰ হৈছে গা বেয়া। সেইটো কাৰণে মানে ভাবি আছোঁ, ইমান ঠাণ্ডাত বোলো কেনেকৈ আছে ল'ৰা ছোৱালীবোৰ। এয়া মই কৰি থাকোঁ, তেতিয়াহ'লে আপোনালোকেও চাই থাকক। কি কৰিছোঁ কি নকৰিছোঁ দেখাই আছোঁ। এয়া মই দাইলো বনালোঁ, দাইল তেল মাৰি পেলাই হৈ গ'ল। এয়া ভাজি বনাই আছোঁ, ফুলকবি ভাজি, আৰু লগতে মাংস মানে বেছি নাই, খোৱা হ'ল। এতিয়া ইয়াত মই এইকণ বেলেগ ধৰণে আজি বনাম বুলি ভাবিছোঁ। এতিয়া মই হেৰি কৰি লওঁ, নিমখ দিলোঁ, নিমখটো দিব লাগিব, নিমখ দিলোঁ, হালধি দিলোঁ, কাশ্মীৰ মিৰ্চ দিম, মছলা অকণমান দিম। যি মছলা আছে আপোনালোকে সেয়াই দিব পাৰিব। মোৰ ওচৰত ছানৰাইজ মিট মছলা আছে, ছানৰাইজ মিট মছলাটো দি দিছোঁ অকণমান। দি পেলাই মই অলপমান দেৰি এয়া মেৰিনেট কৰি পেলাই ৰাখি দিম। তাৰপৰা মই কেনেকৈ বনাওঁ আপোনালোকক দেখাম। এটা নতুন ষ্টাইলত বনাম, মানে মই যেনেকৈ আমি ঘৰত বনাই। মইতো নাখাওঁৱেই, মই মাংস আগতেও কৈছোঁ, মই মাংস নাখাওঁৱেই একো। সেইকাৰণে এওঁ আৰু ল'ৰাটোৱে খাব, মায়ে খাব। আজি পিছে মায়েহে খাব, মায়ে আৰু ই অকণমানিটো অকণমান খালে খাব, এওঁ নাখায়। দুইটাৰ কাৰণে মানে এয়া হৈ যাব। এওঁ নাখায় মানে অলপ মানে হেৰি হয়, এইকেইদিন মাংস খোৱা হৈছে, সেইটো কাৰণে বোলে মই নাখাওঁ, মাকে তাকে বনাই দিবা। কালি পৰহিও মাংস খায়ে থকা হৈছে, সেইকাৰণে এইকণ আছে, এইকণ মই দেখিছে নহয়। এতিয়া এয়া ভালকৈ এনেকৈ সানি পেলাই হেৰি কৰি লৈছোঁ, মেৰিনেট কৰি অলপমান দেৰি থৈ দিম। তাৰপৰা মই কেনেকৈ বনাম আপোনালোকক দেখাম, চাই থাকক দেই।
বনাই আছিলোঁ, বনাই থকা মাজতে আকৌ মিছোৰ পৰা এটা মই পাৰ্চেল দিছিলোঁ মিছোত, সেয়া আহিলে। এতিয়া মই অহাৰ পিছতে খুলি লৈছোঁ মানে এইটো এতিয়া ভিডিঅ' কৰি পেলাই ৰাখি থৈছোঁ। কেতিয়াবা মানে বস্তুটো বেয়া আহিব পাৰেতো, তেতিয়া এইটো ৰিটাৰ্ণ দিব লাগিব। সেইকাৰণে মই ভিডিঅ'টো কৰি থৈছোঁ, সুবিধা হ'ব। বহুত মানে পূৰা কৰি দিছে দেই। এইটো চব খুলিলোঁ। এয়া ল'ৰাটোৱে দিছিলে, তাৰ কাৰণে এইটো পেঞ্চিল বক্স ধুনীয়া লাগিছে। অলপ পোহৰত দেখাই দিওঁ, সেইটো ধুনীয়া লাগিছে। এইটো দেখিবলৈ কেইবাটাও চাগে তাৰ খাপ আছে। সি কৈছিলে এয়া চেইন আছে, সি আহি চাবহি আৰু এনেকৈ নিজে। ইয়াত মানে ভাগ ভাগকৈ নিব পাৰিব। আজিকালি মানে অকল বক্সবোৰকে নি থাকে, চেঞ্জ কৰি পেলাই নিবলৈ স্কুলত নিয়া দেখিছে কোনোবাই। এনেই মই নিবলৈ বিচাৰিলে দি নিদিওঁ, তাৰ মানে বহুত দিনৰ পৰা কৈ আছিলে, সেইটো কাৰণে দি দিলোঁ আৰু। বেয়া নহয় বস্তুটো, আপোনালোকে আনি চাব পাৰে। মই এইটো ডেছক্ৰিপশ্যন বৰ্ডত তাৰ লিংকটো দি দিম, যদি আপোনালোকে আনিব পাৰিব। অকল মানে পেঞ্চিল বক্স বুলি নহয়, ক'বলৈ গ'লে আমি ফুলি চুলি এনেকুৱাও মানে নিব পাৰিম। বস্তুটো বেয়া নহয়, সেইকাৰণে মোৰো কাম দিব, তাৰো কাম দিব, সেইটো কাৰণে। এয়া মই কেৰাহী জ্বলাই পেলাই গেছটো জ্বলাই পেলাই কেৰাহী পাতি তেল দি দিছোঁ। তেলটো দেখিছে অকণমান সৰহকৈ, মানে বেছি সৰহকৈ নহয়, দিব লাগিব। মই অকণমান মাংস একণেই লৈছোঁ কাৰণে ইমানটোৱে দিছোঁ। আদা নহৰু মই একো দিয়া নাই, ইয়াতে মছলা কাশ্মীৰ মিৰ্চ এনেকৈ সানি দিছিলোঁ, সেয়াই। এতিয়া মোৰ তেলটো গৰম হৈ লওক, মই দেখাই আছোঁ কেনেকৈ বনাই আছোঁ আপোনালোকক দেই। এয়া তেল গৰম হৈ গ'ল। তেল গৰম হৈ গ'লত মই মাংসখিনি দি দিছোঁ। দি পেলাই আপোনালোকে লৰাই দিব আৰু অলপ ফ্ৰাই হ'ব লাগিব। ফ্ৰাই কৰি লওঁ। মই নিমখ হালধি দিয়ে থোৱা আছে, আপোনালোকক দেখাইছিলোঁ, দিয়ে থৈছোঁ। এয়া ফ্ৰাই হৈ লওক। এয়া মাংসকণ ফ্ৰাই হৈ আছে, লৰাই দিছোঁ। তাৰপিছত ইমান ধুনীয়াকৈ হৈ আছে। এনেকৈ এতিয়া তাতে মই পিঁয়াজ দি দিম। পিঁয়াজটো মই এতিয়াহে দিম, আদা নহৰু একো দিয়া নাই আকৌ দেই। পিঁয়াজ দিছোঁ, একদম মছলাও কম। এনেকৈ বনাই পেলাই খাব পাৰে। ৰেষ্টুৰেণ্টৰ পৰা কিনি পেলাই আনি খোৱাতকৈ এনেকৈও বনাই পেলাই ল'ৰা ছোৱালীক যদি দিয়া হয়, মানে একো দিগদাৰ নহয়, পেটৰ একো অপকাৰ নকৰে। এনেকৈ আপোনালোকে দিব বনাই পেলাই, ভাল পাব। আৰু ভাতৰ লগতো এনেকৈ খাবলৈ বহুত টেষ্টি হ'ব। আমাৰ এওঁ ভাল পায়, ল'ৰাটোৱেও খাই ভাল পায়, মায়েও ভাল পায়, কিন্তু মই নাখাওঁ কাৰণে মানে তাৰ টেষ্টটো গম নাপাওঁ। পিঁয়াজটো গলি যোৱালৈকে ভাজি থাকিম। এয়া চব পিঁয়াজবোৰ গলিছে। এয়া মোৰ হ'লেই আৰু বেছি দেৰি নাই, হৈ গ'ল। এতিয়া মই ইয়াতে কেঁচা জলকীয়া ফালি পেলাই দি দিছোঁ। জলকীয়া ফালি দি দিছোঁ। এতিয়া লৰাই পেলাই থৈ দিম আৰু হৈ গ'ল এয়া। এনেকৈ এতিয়া হৈ গ'ল। এনেকৈ আপোনালোকে বনাই খাই চাব আৰু কেনেকুৱা পালে মোক ক'ব। মই এয়া ব্ৰইলাৰ মাংসহে লৈছোঁ, আপোনালোকে হাঁহৰ মাংস বা লোকেল মুৰ্গী এয়াও ল'ব পাৰে। আমাৰ অকণমানিটোৱে ব্ৰইলাৰ খাই বেছি ভাল পায়, সেইকাৰণে ব্ৰইলাৰকে লোৱা হৈছে। আপোনালোকে বনাই খাই চাব দেই, আৰু মোক কেনেকুৱা পায় ক'ব। ভাত পানী খাই আজৰি হ'লোঁ। ল'ৰাটো আহি পোৱাহি নাই, পাবহি এতিয়া। অকণমান ৰ'দ মানে গ'লেই আৰু অকণমান আছে অলপ অলপ, সেইখিনিতে বহি আছোঁ।
আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে দেখি থাকিবলৈ পাব। তেতিয়াহ'লে মই আজিলৈ আহোঁ দেই।